want ST. We want ST. No rest. Jagija. No rest. उचित करा ना चलिबो प्रथमत সাংবাদিক বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ যেহেতু আজি আমাৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে হয় যেহেতু আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজিৰ দিনত গোটেই অসমৰ প্ৰত্যেক জিলা আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমাৰ দাবীসমূহ হৈছে প্ৰথমতে আমাৰ জনজাতিকৰণ যেহেতু আমি পূৰ্বপুৰুষৰ পৰা ইয়াত বাসিন্দা হয় আৰু আমি খিলঞ্জীয়া হয় তথাপিও আজিলৈকে আমাৰ যোনটো পাব লাগে আমাৰ দাবী এই দাবীটো আজিলৈকে পাবলৈ সক্ষম হোৱা নাই যেতিয়া 2014 আৰু 2016 চনত প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ছাৰ ডাঙৰীয়া কোকৰাঝাৰত আহিছিল তেতিয়াও কৈ গৈছিল যে আমাক আহাৰ লগে লগে 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণ কৰা হ'ব কিন্তু কেইটা 6 মাহ অকলি গ'ল আজিলৈকে আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চাবলৈ পোৱা নাই লগতে আজি আমি ধিক্কাৰ দিছোঁ এই ধৰ্ণা কাৰ্যসূচীৰ পৰা বিটিসি চৰকাৰকো যেহেতু বিটিসি চৰকাৰে ইচ্ছা কৰিলে 1-2 দিনৰ ভিতৰত বা 1-2 সেকেন্ডৰ ভিতৰত আমাক মাটিৰ পট্টাটো দিব পাৰে কিন্তু সকলো সময়ত আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহি আছে আমাক ইলেকশ্যনৰ আগে আমাক এটা প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকে আমাক জিকাই দিয়ক আমি আপোনালোকৰ মাটিৰ পট্টা কাম কৰি দিম আপোনালোকৰ এছটিৰ কাৰণে এনঅ'চি দিম কিন্তু যেতিয়া ইলেকশ্যন পাৰ হৈ যাব এইটোৰ ওপৰত আমাক মানে আওকাণেই নকৰে বা আমাক গুৰুত্বই নিদিয়ে আমাক মানুহ হিচাপে অভিহিত নকৰে সেইটোৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আজি এই প্ৰগ্ৰামৰ পৰা বিটিসি চৰকাৰ যাতে অতি শীঘ্ৰ আমাৰ বিটিসিত থকা আদিবাসী সন্তালৰা মুণ্ডাসকলক আমাৰ লেণ্ড পাট্টাটো দিয়ক অন্যথা আগন্তুক দিনত যেহেতু অলপ কেইদিনৰ পিছতে 1-2 মাহ পিছতে বিটিসি ইলেকশ্যন আহি আছে এইটো দুটা প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ লগতে 26ত আমাৰ MLA ইলেকশ্যন আহি আছে বিজেপি চৰকাৰে যদি আমাৰ অধিকাৰ কাষ্ট সাৰ্টিফিকেট জাতি হিচাপত যদি নিদিয়ে আৰু ST যদি 26ৰ আগে নিদিয়ে তেনেহ'লে 26ৰ MLA ইলেকশ্যনৰ এইটো প্ৰত্যুত্তৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা প্ৰতিক্ৰিয়া দিলোঁ।